হেল্ল' এভৰিৱান, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা এখন ন'টিচ ৰিলিজ হৈছে আৰু সেই ন'টিচখন আহিছে BEd কমন এণ্ট্ৰেন্স টেষ্টৰ বাবে চমুকৈ BEd CET 2021। ইয়াৰ আগতেও এখন ন'টিচ আহিছিল য'ত তেওঁলোকে ডেটটো ডিক্লেয়াৰ কৰিছিল যে কোন তাৰিখে এণ্ট্ৰেন্স হ'ব, আৰু তাৰপিছত এখন ন'টিচ আহিছে। ইয়াত ডিটেইলছ দিয়া হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব, কেনেদৰে সিলেকশ্যন হ'ব আৰু কিদৰে এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া আহিছোঁ ডেটলৈ। ডেট হৈছে 19 ছেপ্টেম্বৰ 2021 ছানডে। এইটো ডেট নিৰ্ধাৰণ কৰা হৈছে এণ্ট্ৰেন্স টেষ্টৰ বাবে। তাৰপিছতে আহিছোঁ এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ এডমিশ্যন। ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে। ইয়াত এটা কথা মন কৰিব, যোনটো এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে সেইটো এডমিশ্যনৰ বাবে, এণ্ট্ৰেন্সৰ বাবে নহয়। ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে 50% মাৰ্কছ ইন এগ্ৰিগেট হ'ব লাগিব, আইডাৰ ইন বেচেলৰ ডিগ্ৰী, মাষ্টাৰ ডিগ্ৰী ইন ছায়েন্স, ছ'চিয়েল ছায়েন্স, হিউমেনিটিছ বা যিকোনো ইঞ্জিনিয়াৰিং ডিগ্ৰী বা যিকোনো ডিগ্ৰী হ'লেও হ'ব, কিন্তু তাত এগ্ৰিগেট 50% থাকিব লাগিব। আৰু যিসকলৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী আছে, ইঞ্জিনিয়াৰিং কৰিছে, বা যিসকলে তেনেকুৱা টেকনিকেল লাইনত আছে, তেওঁলোকৰ স্পেচিয়েলাইজেশ্যন ছায়েন্স আৰু মেথমেটিক্সত থাকিব লাগিব, আৰু লাগিব 55% মাৰ্কছ কোৱালিফাইং এক্সামত, মানে ডিগ্ৰী তেওঁলোকৰ 55% মাৰ্কছ থাকিব লাগিব। আৰু লগতে ইয়াত দিছে যে মেজৰত 50% থাকিলেও নহ'ব, কিন্তু 50% এগ্ৰিগেটত থাকিব লাগিব। গতিকে এগ্ৰিগেটতো 50% মানে চব ছাবজেক্টত এগ্ৰিগেটত 50% মাৰ্কছ থাকিব লাগিব, তেতিয়া এলিজিবল হ'ব, তেতিয়া তেওঁলোকে এপ্লাই কৰিব পাৰিব, অৰ্থাৎ তেওঁলোকে এডমিশ্যন পাব। আৰু লগতে তেওঁলোকে যোনটো এতিয়া কমন এণ্ট্ৰেন্স টেষ্ট হ'ব BEdৰ, সেইটো ক্লিয়াৰ কৰিব লাগিব, আৰু এই ডিগ্ৰী এইখিনি ক্ৰাইটেৰিয়াত থাকিব লাগিব, তেতিয়া তেওঁলোকে এডমিশ্যন ল'ব পাৰিব BEd প্ৰগ্ৰামত। এতিয়া আহিছোঁ, দিয়া আছে নেক্সট পইণ্ট আছে ৰিজাৰ্ভেশ্যন, কোন কোটাত কিমান পাৰ্চেণ্ট ৰিজাৰ্ভেশ্যন থাকিব ইয়াত দিয়া আছে। SCত 7%, ST প্লেইনছত 10, ST হিলছত 5, OBC MOBC 15, আৰু বাকী 10% EWS কেণ্ডিডেটৰ বাবে। এতিয়া নেক্সট আহিছোঁ ৰিলেক্সেশ্যন, কাৰ বাবে ৰিলেক্সেশ্যন আছে। 5% ৰিলেক্সেশ্যন দিয়া হৈছে এইসমূহ কেণ্ডিডেটৰ বাবে, যিসকল ST SC OBC MOBC PW কেণ্ডিডেট, তেওঁলোকৰ বাবে 5% ৰিলেক্সেশ্যন থাকিব। আৰু যিসকল টিচাৰে 5 years টিচিং এক্সপিৰিয়েঞ্চ আছে, যিসকল টিচাৰৰ, তেওঁলোকৰ বাবে 5% মাৰ্কছৰ ৰিলেক্সেশ্যন থাকিব। এতিয়া আহিছোঁ এপ্লিকেশ্যন প্ৰচিডিউৰ। এপ্লিকেশ্যন কিদৰে কৰিব পাৰিব তাৰ প্ৰচিডিউৰ কোৱা হৈছে ইয়াত, আৰু ইয়াত কৈছে যে এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 23 আগষ্ট 2021, আৰু কেতিয়া শেষ হ'ব 5 ছেপ্টেম্বৰ 2021 till 5 PM। আৰু ক'ত ছাবমিট কৰিব লাগিব, অনলাইন এপ্লিকেশ্যন ফৰ্ম হ'ব, গোটেই প্ৰচিডিউৰটো অনলাইন হ'ব। আৰু ক'ত কৰিব লাগিব, এই ৱেবছাইটটো www.dibru.ac.in, তাত গৈ পেলাই এপ্লাই কৰিবগৈ লাগিব। আৰু যেতিয়া অনলাইন প্ৰচিডিউৰ ষ্টাৰ্ট হ'ব, তেতিয়া এই চেনেলটোত গোটেই এপ্লিকেশ্যন প্ৰচিডিউৰ ষ্টেপ বাই ষ্টেপ আপলোড কৰা হ'ব। গতিকে আপোনালোকে যিসকলে এপ্লাই কৰিম বুলি ভাবিছে, তেওঁলোকে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি থওক, যাতে সময়ত তেওঁলোকৰ সুবিধা হয়। আৰু ইয়াত ডিটেইলছখিনি দিয়া আছে, কিদৰে এপ্লাই কৰিব লাগিব, এভৰিথিং দিয়া আছে। এপ্লিকেশ্যন ফিজ কিমান হ'ব, 700 হ'ব, আৰু লগতে এডমিট কেনেকৈ ডাউনলোড কৰিব, সেইসমূহ কথা ইয়াত উল্লেখ কৰা আছে। গতিকে এইসমূহ কথা পিছত ডিছকাছ কৰা হ'ব যেতিয়া অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব। আৰু এতিয়া আহিছোঁ চেণ্টাৰ, ক'ত চেণ্টাৰ পৰিছে, কি চেণ্টাৰত এই টেষ্টটো হ'ব। প্ৰথমতে দিছে ডিব্ৰুগড় ইউনিভাৰ্চিটিত হ'ব, JB কলেজ যোৰহাটত হ'ব, CKB কমাৰ্চ কলেজ যোৰহাটত হ'ব, কলেজ অফ টিচাৰ এডুকেশ্যন গোলাঘাট, লখিমপুৰ PGT কলেজ নৰ্থ লখিমপুৰ, ধেমাজি PGT কলেজ ধেমাজি, কলেজ অফ টিচাৰ এডুকেশ্যন তিনিচুকীয়া, তাৰপৰা এইটো কলেজ অফ টিচাৰ এডুকেশ্যন ঢকুৱাখানা, তাৰপিছত আহিছে শিৱসাগৰ কলেজ অফ টিচাৰ এডুকেশ্যন শিৱসাগৰ। গতিকে এইসমূহ চেণ্টাৰ ক'ত, লগতে এইসমূহ চেণ্টাৰ দিয়া আছে ক'ত অনুষ্ঠিত হ'ব এই টেষ্টটো। ইয়াৰ পিছতে দিছে ডকুমেণ্টছ কি লাগিব, যেতিয়া অনলাইন এপ্লিকেশ্যন কৰিব তেতিয়া কি লাগিব দিয়া আছে।
কালাৰ্ড পাছপৰ্ট চাইজ ফটোগ্ৰাফ অফ দ্য কেণ্ডিডেট লগতে ছিগনেচাৰটো লাগিব। এতিয়া লাষ্টত ইয়াত দিয়া আছে কেতিয়া ষ্টাৰ্ট হ'ব গোটেই চিডিউলখিনি 23 আগষ্ট 2021 পৰা ষ্টাৰ্ট হ'ব অনলাইন এপ্লিকেশ্যন, শেষ হ'ব 5 তাৰিখ ছেপ্টেম্বৰ 2021 আৰু ইয়াত BEd CET 2021 যোনটো এণ্ট্ৰেঞ্চ হ'ব সেইটো দিয়া আছে 19 ছেপ্টেম্বৰ 2021 আৰু ডিক্লেৰেশ্যন অফ ৰিজাল্ট 31 ছেপ্টেম্বৰ 2021। কিন্তু ইয়াতে এটা কথা এটা মন কৰিব, এইটো 31 ছেপ্টেম্বৰ দিছে। ছেপ্টেম্বৰ মাহত সকলোৱে জানে 30 ডেজ থাকে, কিন্তু ইয়াত 31 দিয়া আছে। এইটো তেওঁলোকে কি ভাবি তেওঁলোকে দিছে এইটো নাজানো, হয়তো তেওঁলোকৰ এইটো কিবা ভুল হৈছে। এইটো 10 হ'ব অক্টোবৰ হ'ব পাৰে, গতিকে এইটো মন কৰিব। গতিকে এইখন নটিছত ইমানেই আছিলে, তেওঁলোকে ইমানখিনি জনাইছে কি কৰিব, প্ৰচিডিউৰ আৰু ক'ত হ'ব। আৰু যেতিয়া প্ৰচিডিউৰ ষ্টাৰ্ট হ'ব, অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব, তেতিয়া এই চেনেলটোত ষ্টেপ বাই ষ্টেপ এপ্লিকেশ্যন কেনেকৈ কৰিব সকলোখিনি আপলোড কৰা হ'ব। গতিকে যিসকল কেণ্ডিডেটে এপ্লাই কৰিব তেওঁলোকে এতিয়াই ছাবস্ক্ৰাইব কৰি থওক, যাতে তেওঁলোকৰ কোনো প্ৰব্লেম নোহোৱাকৈ তেওঁলোকে এপ্লাই কৰিব পাৰে। এতিয়া আহিছোঁ এণ্ট্ৰেঞ্চৰ ডেটটো লৈ। এই ডেটটো দেখিছে 19 ছেপ্টেম্বৰ। যিসকল কেণ্ডিডেটে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই তেওঁলোকে ভিডিঅ'টো চাই ল'ব, তাতো এই কথাটো ডিছকাছ কৰা হৈছিল। এতিয়া আহিছোঁ এই এণ্ট্ৰেঞ্চ ডেটটো লৈ। ইয়াত দেখিছে এইটো 19 ছেপ্টেম্বৰ। অলৰেডি আগৰ যোনটো ভিডিঅ'ত কোৱা হৈছিল যে এই ডেটটোতে DLED যোনটো এণ্ট্ৰেঞ্চ ছেইম ডেটতে তেওঁলোকে কণ্ডাক্ট কৰা হৈছে, ছেইম ডেটতে তেওঁলোকে দিছে হ'ব বুলি। DLED যোনটো এণ্ট্ৰেঞ্চ হয় সেইটো কণ্ডাক্ট কৰা হয় SCERT ফালৰ পৰা। ভিডিঅ'টো যিসকলে চোৱা নাই তেওঁলোকে চাই ল'ব, তাত নটিফিকেশ্যন দিয়া হৈছে। সেই ইছ্যুটো তেওঁলোকক অলৰেডি জনোৱা হৈছে, হয়তো তেওঁলোকে চেঞ্জ কৰিব পাৰে পৰৱৰ্তী সময়ত। গতিকে এই ডেটটো চেঞ্জ হোৱাৰ সম্ভাৱনা আছে, কিয়নো এনে বহু কেণ্ডিডেট আছে যিসকলে এই দুইটা এণ্ট্ৰেঞ্চৰ বাবে তেওঁলোকে এপ্লাই কৰিব, আৰু যিহেতু এটা ডেটতে তেওঁলোকে কণ্ডাক্ট কৰিব বিচাৰিছে, গতিকে তেওঁলোকৰ বাবে বহু অসুবিধা হ'ব আৰু তেওঁলোকে এটা এক্সাম হয়তো কেঞ্চেল কৰিব লাগিব। গতিকে সেই ইছ্যুটো লৈ কিছু ডিছকাশ্যন কৰা হৈছিল আৰু তাৰ বাবে এটা হোৱাটছএপ গ্ৰুপ খোলা হৈছে। ডেছক্ৰিপশ্যনত তাৰ লিংক আছে। যিসকল কেণ্ডিডেটে দুইটা এক্সাম দিব DLED আৰু BEd এণ্ট্ৰেঞ্চ, তেওঁলোকে সেই গ্ৰুপটোত জইন হৈ ল'ব পাৰে। তাত ইছ্যুটো ডিছকাছ কৰা হৈছে। আৰু অসমীয়াত এষাৰ কথা আছে যে ৰাইজে নখ জোকাৰিলে নৈ বয়। গতিকে এজন কেণ্ডিডেটে হয়তো একো কৰিব নোৱাৰে, যদি গুড হয় তেওঁলোকে হয়তো কিবা এটা হ'ব পাৰে বুলি আশা আছে। গতিকে সেই গ্ৰুপটোত জইন হৈ ল'ব যিসকলে দুইটা এণ্ট্ৰেঞ্চ দিব, আৰু আমাৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰা হ'ব যাতে ডেটটো চেঞ্জ হয়। তাৰ বাবে সকলোৰে সহযোগিতাৰ প্ৰয়োজন। ডেছক্ৰিপশ্যনত হোৱাটছএপ গ্ৰুপটোৰ লিংক আছে, তাত গৈ আপোনালোকে জইন হ'ব পাৰিব। গতিকে ইমানেই আছিল আজিৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আহিবলগীয়া নটিফিকেশ্যনসমূহ আপোনালোকে খুব সোনকালে পাই যায়। ধন্যবাদ।